হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি মানে আমি যি বানবিধ্বস্ত লোকসকলৰ কাৰণে মানে বানপানী সাহাৰ্য আগবঢ়াম বুলি ভাবিছোঁ। হয়, আপোনাৰ এইটো মানে গৰু ছাগলীৰ কাৰণে হয়। গতিকে আমাৰ ৰাজু আছে, ৰাজুৱে আমি ঘাঁহ কাটি আছোঁ মানে পথাৰত। সেয়া ঘাঁহ আমি নি পেলাই আপোনাৰ বানপানী যিখিনি গৰু ছাগলী মানে ৰাস্তাত আছে আমি তেওঁলোকক দিমগৈ। ৰাজুৱে আমি ঘাঁহ কটা ল'ৰাকেইটালৈ পানী লৈ আনিছোঁ আৰু এয়া ঘাঁহ কাটিবলৈ এইটো তামোলৰ বকোৱা বুলি কয়, আমি লৈ আনিছোঁ। গতিকে আপোনালোকক দেখুৱাম ঘাঁহ কটা ল'ৰাকেইটা কেনেকৈনো কাটিছে, কিনো কষ্ট কৰিছে। আমি এইখিনি মানে আমি ৰামধেনু যুৱক সংঘৰ পৰা মানে দিয়া গৈছে। গতিকে আমি পলম নকৰি আমি ঘাঁহ কটা ঠাইত উপস্থিত হওঁগৈ। এয়া আমাৰ ৰামধেনু যুৱক সংঘৰ এয়া সদস্যসকল। কেনেকুৱা এয়া ঘাঁহ কাটিছোঁ। আপোনাৰ নামটো জনাব। মোৰ নামটো শ্ৰী বিদ্যুৎ কুমাৰ দাস। বানপীড়িত ৰাইজৰ কাৰণে ঘাঁহ কাটিছোঁ সকলো ল'ৰাই লগ লাগি। তোমাৰ নামটো? শ্ৰী দীপাংকৰ দাস। বাকী হৈ যাব মানে লাজ কৰি দিছে অকণমান। একো দে একো দে একো দে। এয়া চাওক, আমি পথাৰৰ মাজত ঘাঁহ কাটি আছোঁ। গোটেই পথাৰ এয়া আমি বানপানী যিখিনি মানে বানত বিধ্বস্ত গৰু ছাগলীৰ কাৰণে আমি সহায় কৰিছোঁ। দাদা কৈ দিয়ক, আপোনাৰ নামটো কৈ দিয়ক। মোৰ নাম ৰূপজ্যোতি। দাদা আপোনাৰ নামটো ক'ব। মোৰ নাম দীপক হাজৰিকা। দীপক হাজৰিকা, আপোনাৰ পশ্চিম পচলাবৈ ৰহা অন্তৰ্গত পশ্চিম পচলাবৈ গাঁৱৰ এজন বাসিন্দা। মই ৰামধেনু যুৱক সংঘৰ উপদেষ্টা হিচাপে আছোঁ। গতিকে গোটেই ল'ৰাখিনিক লগত লৈ বানপীড়িত যিসকল ৰাইজৰ পশুধন বহুত খাব নাপায়, অৱস্থা বেয়া হৈ গৈছে, সেই হেতুকে আমি এনেকুৱা এটা চিন্তা চৰ্চা কৰি আলোচনাৰ মৰ্মে ৰামধেনু যুৱক সংঘই সেই পশুধনসকললৈ আমি ঘাঁহ যোগাৰ কৰিম বুলি আমি আগবাঢ়ি আহিছোঁ। কিমান দূৰ সফল হ'ব পাৰোঁ সেইটো ঈশ্বৰে কৰিব, কিন্তু ঘাঁহ কাটি থাকিম। যেতিয়ালৈকে পানী থাকিব তেতিয়ালৈকে ঘাঁহ যোগান ধৰিম বুলি আমি প্ৰতিশ্ৰুতি লৈছোঁ। লাগিলে আমিও বেছি টকা পইচা থকা মানুহ নহয়, আমিও হাজিৰা কামলা কৰাই মানুহ। মানে হাজিৰা কামলা নকৰিও আমি ঘাঁহ যোগান ধৰিবলৈ আগবাঢ়ি আছোঁ। থেংক ইউ ৰাইজ। আপোনালোকে কমেণ্ট কৰি জনাব কেনেকুৱা আমাৰ পদক্ষেপটো সকলোতকৈ ইউনিক হয়নে নহয়। গুৰু কৈ দিয়া কিবা এটা, তোমাৰ নামটো অৰিজিনেল নামটো কৈ দিয়া। অৰিজিনেল নামটো কৈ দিয়া। নৱজ্যোতি হাজৰিকা। অঁ, এয়া ৰাইজৰ কাৰণে আহিছোঁ ঘাঁহ কাটিবৰ কাৰণে। ঘাঁহ অলপ কাটি খালি গৰুবিলাকক যোগান দিম বুলি ভাবিছোঁ। এয়া আমাৰ মানে গাঁৱৰ মানে বিগ মেন বুলি কোৱা যায়। দিয়া দেখুৱাই দিয়া, মুখখন এবাৰ দেখুৱাই দিয়া। কেনেকুৱা লাগিছে ঘাঁহ কাটি? ভাল লাগিছে অঁ, কাটিলৈ। সকলো ৰাইজে জনাব কেনেকুৱা হৈছে। আমি ইমান পথাৰৰ মাজত আজি ইমান কষ্ট কৰি ঘাঁহ কাটিব লগা হৈছে বানবিধ্বস্ত লোকসকলৰ কাৰণে। গতিকে আৰু পলম নকৰি আমি ঘাঁহ কটাত লাগি যাওঁ আৰু আপোনালোকক পিছৰখিনি দেখুৱাই আছোঁ।